চেনেল অনুমস্তি চেনেল আপোনালোকে চাব দেই আজি তোমালোকে আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আপোনাক লগ পাই বেছি ভাল লাগিছে দাদা সেলফি দাদা সেলফি এটা ল'ব সেলফি অনুমস্তি চেনেল সেলফি এটা ল'ব দাদা ঠিক আছে অনুমস্তি সেলফি ল'ব এতিয়া আজি সেলফি ল'ব দেখাই দিম দে আজি মোৰ লগত আজি ফাৰ্ষ্ট টাইম মানে সেলফি ল'ব এইটো সেলফি লৈ থ্যাংক ইউ অনুমস্তি চেনেল ভাল লাগিল বন্ধুসকল চাওক ইমান ধুনীয়াকৈ এইটো সজাই পৰাই ৰাখিছে বেজীটো দিনত ধুনীয়া লাগে আৰু ৰাতি আৰু ধুনীয়া লাগিছে চাওক কি ধুনীয়া লাগিছে হেল্ল' গাইজ আমি আজি আছোঁ 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন 2022 য'ত ককা বাগ্মীবৰ নীলমণি ফুকনৰ সমন্বয় ক্ষেত্ৰৰ ৰাঙলী পথাৰ আৰু মোৰ ওচৰত আছে এজন বিশিষ্ট অতিথি আমাৰ এজন দাদা আজি আহি কেনেকুৱা লাগিছে আপোনাৰ ভাগৰ বহুত ভাল লাগিছে আহি আপোনালোকে আহক মানে আজি এটাই হ'ব আৰু আজি লাষ্ট দিন শেষ দিন ভাল লাগিছে আৰু আৰু আপোনাৰ ভাগৰ কেনেকুৱা লাগিছে আজি খুবেই আনন্দ হৈছোঁ ভাল লাগিছে ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি দেখি আচৰিত লাগিছে সকলোকে আহ্বান জনাইছোঁ চাই যাওঁহি এবাৰ ভাল লাগিছে জেগাটো বহুত সুন্দৰ হৈছে ভালকৈ বনাইছে গোটেইখিনি এইহে দেখাই দিছোঁ আপোনালোকক আমি ইয়াৰ সন্মুখৰ ভাগতে আছোঁ আৰু কি ক'ম বাকীখিনি আপোনালোকক দেখাই গৈ থাকিম পিছৰ ভিডিঅ'ত শেষৰ ভাগলৈ চাই থাকিব দেখিবলৈ পাইছে আজি পৰিৱেশটো মানুহ কম হৈছে লাহে লাহে যোৱা দুদিন ধৰি মানুহ হৈছিলে আজি ইয়াত সকলোবোৰ ঘৰা ঘৰি হৈছে 3 দিনীয়া কাৰ্যসূচীৰে এই শংকৰদেৱ অধিৱেশন আয়োজিত হৈছিলে এতিয়া বৰ্তমান নিচেই জনসংখ্যা তথাপিতো মানুহ আছে গ্ৰন্থমেলা আৰু বিভিন্ন জেগাত মানুহ আছে কিন্তু ডাঙৰ জেগাত আপোনালোকে ধৰিব নোৱাৰে আমাৰ লগত আছে গুণিন্দা বহুত ধুনীয়াকৈ সাজি কাচি আহিছে চব আপোনালোকে দেখিব পাৰে আজি যিহেতু লাষ্ট দিন আপোনাৰ অনুভৱ খুবেই দুখ লগাজনক হ'ব পাৰে ইয়াৰ বিষয়ে কি ক'ব আপুনি কিনো ক'ম তোমাৰ আহি ভাল লাগিছে সদায় আহি আছোঁ ইয়াত লাগি আছোঁ তাৰপিছতে আৰু ইতিমধ্যে মানুহবিলাক আজি শেষ আৰু এতিয়া লাহে লাহে গৈছে দুই এটা মানুহ সেইটো কাৰণে ভাল লাগিছে আকৌ এনেকৈ অহা বছৰে ওচৰতে শুনিছোঁ জোনাইত হ'ব জোনাইত এনেকুৱা এটা পৰিৱেশ আকৌ ওচৰতে নেপাওঁ বহুত দুখ লাগিব তথাপিতো উপায় নাই সকলোৱে ফটো চটো উঠি আছে দেখিব পাইছে এয়া আমাৰ গগৈদা পালোঁ কেনেকুৱা লাগিছে তোমাৰ আহি আজি আজি আহিলোঁ চাবলৈ কেনেকুৱা লাগে আৰু আপোনাৰ কেনেকুৱা লাগিলে আজি চাই মোৰ বিৰাট ভাল লাগিছে ইমান ওচৰতে থাকি লগে নাপাম যে আমি আজি আহিছোঁ আহোঁতে আহি গ'লোঁ ভিডিঅ'টো আপোনালোকে যদি নাই চোৱা চাব তাকে আৰু এতিয়া চাবলৈ আহিছোঁ বন্ধুসকল আপোনালোকক মই দেখালোঁ গ্ৰন্থমেলা আৰু ইয়াৰ বিভিন্ন মণ্ডপসমূহ দেখালোঁ আজি যিহেতু বেছিভাগ নেদেখালোঁ মানুহ বহুত যথেষ্ট বেছি আছিলে সেইকাৰণে আজি ইমান নিৰীক্ষণ হ'ল আৰু আজিলৈ ইমানখিনি দেখুৱাই আজি অলপ মানে ফূৰ্তি ফাৰ্তাখিনি অকণমান